নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আকৌ আপোনালোকৰ কাষলৈ কেইটামান অসমীয়া ভাষাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মুম্বাই। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধানত স্বীকৃত আঞ্চলিক ভাষা কেইটা? ইয়াৰ উত্তৰটো হৈছে 22টা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ লোকসভাৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ওম বিৰলা। নেক্সট কুৱেশ্যন বিশ্বৰ কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ। নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মাজুলী। নেক্সট প্ৰশ্ন বিখ্যাত দৌৰবিদ মিলখা সিঙৰ কেতিয়া মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হ'ব 21 জুন 2021। নেক্সট প্ৰশ্নটো হৈছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব শান্তিবন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ সমাধিস্থলীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰাজঘাট। নেক্সট প্ৰশ্ন ইন্দিৰা গান্ধীৰ সমাধিস্থলীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শান্তিস্থল। পিছৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ অভয়াৰণ্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মাৰাত লংগ্ৰী। নেক্সট প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰটো হৈছে বৰাইল পাহাৰ। নেক্সট প্ৰশ্ন হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে দয়ানন্দ সৰস্বতী। নেক্সট প্ৰশ্নটো হৈছে কেতিয়া ইয়াণ্ডাবু সন্ধি চুক্তি হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1826 চনত। নেক্সট প্ৰশ্ন আৰ্য সমাজৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1875 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ইয়াৰ উত্তৰটো হৈছে বৰাইল পাহাৰে। নেক্সট প্ৰশ্ন অসমত বৰাক নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হৈছে 225 বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্ন ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 15 অক্টোবৰ 1969 চনত। নেক্সট কুৱেশ্যন ইছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে বেংগালুৰুত। নেক্সট প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধ কি আছিল? ইয়াৰ উত্তৰটো হৈছে ভৰলী যুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ সৈতে কেইখন ৰাষ্ট্ৰই আন্তৰ্জাতিক সীমা আবণ্টন কৰিছে? ইয়াৰ উত্তৰটো হৈছে 2খন। নেক্সট প্ৰশ্ন পৃথিৱীৰ যমজ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে শুক্ৰ গ্ৰহক। পিছৰটো প্ৰশ্ন মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? ইয়াৰ উত্তৰটো হৈছে 8848 মিটাৰ। নেক্সট প্ৰশ্নটো হৈছে 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰটো হ'ব মংগল পাণ্ডে। আজিৰ আমাৰ শেষৰটো প্ৰশ্ন হৈছে পোংগল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে তামিলনাডুত। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।